হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সুৰভি দেউৰী। মই অন্যটি ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। পুনৰবাৰ দেই, এজনী চিনি পাইছেনে? আমাৰ জাহ্নৱী জান ভণ্টি এতিয়া ৰাতি ঘূৰি আছে। আমি চব্জি বজাৰত আছোঁ তিনিচুকীয়া। আচলতে মই আহিছিলোঁ ডিউটিলৈ আহি বাহিৰে বাহিৰে ভণ্টিৰ লগত বজাৰত সোমাইছোঁ। কি বজাৰ কৰিছোঁ জানেনে? ভণ্টিৰ বিয়াৰ বজাৰ। চব্জি বজাৰ কৰা নাই, কিন্তু মানে আমি ভণ্টিৰ কাপোৰ বিচাৰি ঘূৰি ফুৰিছোঁ। এয়া এতিয়া 5:30 বাজিলে। চব্জি বজাৰ এয়া এবাৰ টোপোলা লোৱা পাল এই ভাগত পৰিছে দেই। দুইজনীয়ে ঘূৰি ফুৰিছোঁ বজাৰত। এতিয়া এনেকৈ দেখাই আছোঁ দেই কি ল'ম। আধা দি বজাৰ তাই অকলে কৰিলে, কিন্তু কেইটামান এতিয়া মই লগত ঘূৰি দিছোঁ। আগৰ নিচিনা ঘূৰিব নোৱাৰোঁ যিহেতু। যিহেতু সেইদিনা আমি দিৱালীৰ আগতেই গৈছিলোঁ বজাৰ কৰিবলৈ, সেয়া দিৱালীৰ কাৰণে বিৰাট ধুনীয়া ধুনীয়া লাইট উলিয়াইছিলে। নেক্সট বজাৰখনো মানে একেলগতে দেখাই দিম এই ভিডিঅ'টোতে। বেলেগ বেলেগকৈ নেদেখাওঁ, চাই থাকিব ব্লগটো। হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ওলাইছোঁ বজাৰলৈ, বিশেষ বজাৰ মানে বিয়াৰ বজাৰ। আমাৰ ভণ্টিৰ বিয়া 27 তাৰিখে বিয়া। আহিব দেই সকলো বন্ধু বান্ধৱীসকল। আৰু বজাৰ গোটেইখিনি হ'লগৈ। বেচেৰি অকলে বজাৰ কৰিছে, ময়ো লগ দিব পৰা নাই। বিয়াৰ পিছত ছোৱালীবিলাকৰ লাইফটো বেলেগ হৈ যায় ন। আহোঁ বুলি ক'লে আহিব নোৱাৰি, ডিউটি থাকে, ঘৰৰ ইটো সিটো বহুতখিনি মানে মিলাব লাগে। সেই গতিকে আহিব পৰা নাই এইক লগ দিবলৈ। তো আজি ওলাইছোঁ, বাকী আৰু কি বজাৰ বাকী আছে সেইখিনি বজাৰ কৰিবলৈ ওলাইছোঁ। আৰু সময়ো হাতত বেছি দিন নাই। আৰু ভণ্টিও ওলাইছে এতিয়া আৰু চচুৰাল যাবলৈ। বেষ্ট উইচেছ থাকিলে তাইৰ বাবে সদায়। আৰু কি বজাৰ কৰিম আজি দেখাই থাকিম বাৰু, চাই থাকিব ব্লগটো। আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বেক চাইড মালবাহী ট্ৰেইন আহিছে, একদম দীঘল এলপেল। খালি ন? আমি এতিয়া চাইছোঁ মানৰ কাপোৰ। এয়া টচৰ কাপোৰ চাইছোঁ কেইযোৰমান। বোৱাৰী দোকানৰ, তিনিচুকীয়া প্ৰকাশ বজাৰৰ বোৱাৰী দোকান। আমি এতিয়া ললো বোৱাৰী দোকানত। আমি আছোঁ তিনিচুকীয়া প্ৰকাশ বজাৰৰ বোৱাৰী দোকানত। এইসকল ষ্টাফ, বোৱাৰী দোকানৰ ষ্টাফ হয়। এখেত পৰেশ বৰ্মন। মোৰ নামটো নিতু দা। এইকেইটা লগ দিয়া গ'ল, মানে এইকেইযোৰ লোৱা হ'ল। বেগ এটা দিলে নহ'ব নহয়, 4যোৰ কাপোৰ 4যোৰ বেগ দিয়ক। 4টা বেগ ন? ধুনীয়াকৈ পেকিং কৰি দিয়ক। $150, 500 টকা, 700 টকা। কি চাইছা? কি পাবা? চাওঁ, মাইকী চুৱেটাৰ পাইছোঁ। মাইকী চুৱেটাৰ এইটো ভাল লাগিছে। এইটো ল'ব পৰা যায় নেকি বাৰু? ব'লাচোন, টাইম ৱেষ্ট কৰিছোঁ নেকি? এতিয়া আমি গামোচা চাই আছোঁ। গামোচা বৰ্ণালী পাটৰ গামোচা। নালাগে, ভিডিঅ'হে কৰিছোঁ। নালাগে আজি। এই ভণ্টিৰ বজাৰ, বিয়াৰ বজাৰ। ভিডিঅ' বনাইছোঁ। গোটেই ইমান থাক চেল হোৱাই নাই নি? একদম থাক লাগি আছে। হয় নেকি?
এইখন আমাৰ কি খেতান মাৰ্কেটৰ ৰাধেশ্যাম দোকান দেই ইয়াৰ হোলচেল দোকান হয় ৰিচেলাৰ ল'ব পাৰে ইয়াৰ পৰা আমি বিয়াৰ বজাৰ কৰি আছো এতিয়া ল'বলগীয়া নাই বিয়া বজাৰ কাৰণে 200 টকাৰ পৰা ভাল ভাল জোৰ কাপোৰ দিবি হয় নেকি 200 টকাৰ পৰা আৰম্ভ কৰি পেটিকোট পাই যাব 65 কে হয় নেকি হোলচেল আচ্ছা যি বস্তু লাগে আপুনি বেলেগ দোকানৰ পৰা একদম জেনুইন ৰেটত পাব হোলচেল মজা আহিব লাগিব তেতিয়া হলে বিহুৰ বজাৰ কৰিবলৈ এইকেইখন হেনো ডাবল সাইজৰ কিং সাইজৰ কম্বল 290 টকাকে দিছে ইয়াত 300 টকাকে তো শুনি আছো ইয়াত কিন্তু 290 দিছে লবহি পাৰে বাৰু কোনোবাই যদি লব বিচাৰে ময়ো লৈ লওঁ দুখনমান দিয়া এইখন আমাৰ মাকুমৰ দীপকদাৰ দোকান খেতান মাৰ্কেটত আছে যে কি বিচাৰি থৈছো মোৰ বিয়া সময়ত পলাই গ'ল যে বিচাৰি কত তিলৰ দোকান তিল হ'ব নেকি তিল তিল পাই গ'লো দেই শ্বপিং কমপ্লিট এইবোৰ টুকুলা শ্বপিং কমপ্লিট কৰি আহিলো এতিয়া যাওঁগৈ এতিয়া সময় 4:30 বাজিলে যাবলৈ ওলাইছোঁ বজাৰ আজিলৈ বজাৰ সম্পূৰ্ণ হ'ল বস্তু বেছি বজাৰ কৰিবলৈ নাছিলে বাৰু এণ্ডিঙৰ বজাৰ আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ বিয়াত সকলোলৈ নিমন্ত্ৰণ থাকিল আহিব সকলো এতিয়ালৈ বাই বাই নেক্সট ব্লগত আকৌ লগ পাম বাই বাই